আচলতে আজি প্ৰায় ৬৫টা দিন শিৱসাগৰ কাৰাগাৰত থাকিলোঁ। আচলতে এইটো মই বিৰতি বুলি ভাবিছোঁ আৰু সদায় মানুহ ব্যস্ততাৰ মাজত থাকোঁ আৰু খুব ধুনীয়া বিৰতিয়ে আকৌ পুনৰ যিখন যুঁজ সেই যুঁজখন আকৌ আৰম্ভ কৰিব লাগিব। যুঁজ এটাই ভাৰতীয় নাগৰিকক সি লাগিলে যিয়ে হওক, সি যদি ভাৰতীয়, সি লাগিলে বিহাৰী হওক, সি লাগিলে মাৰোৱাৰী হওক, সি লাগিলে যিয়ে হওক, সি যদি ভাৰতীয় হয় তেনেহ'লে ভাৰতীয় নাগৰিকক যদি কোনোবাই সদায় মানে ক্ষীণ দৃষ্টিৰে চাবলৈ হয় বা সেইসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ হয় তেনেহ'লে সদায় মাত মাতি যাম, নিশ্চিতভাৱে মাত মাতি যাম। আৰু যদি বিদেশী হয়, বিদেশী মুক্ত এখন অসম লাগে আমাক। কিন্তু যদি ভাৰতীয় হয় কেৱল, আৰু ভাৰতীয় হ'লে সেই ভাৰতীয় মানুহক যদি কোনোবাই অত্যাচাৰ কৰে তাৰ কাৰণে মাত মাতিম। আৰু সেই মাত মাতি সোমাইছোঁ আৰু অনাগত দিনত যদি মাত মাতিবলগীয়া হয় সদায় সেই মাত মাতিয়ে যাম। পৰৱৰ্তী পৰিকল্পনা, সন্মুখত নিৰ্বাচন আছে। তো নিৰ্বাচনত কেনেকৈ আমি এখন সুস্থ সবল চৰকাৰ পালে যাতে সকলোকে সমিল মিলে সমান দৃষ্টিৰে চাই তেনেকুৱা এখন চৰকাৰ আমি বিচাৰি পেলাই নিৰ্বাচনত আমি ওলাই যাম। আৰু ৰাইজক আমি সেইটো এটাই বুজাম যাতে এনেকুৱা এখন আমাক চৰকাৰ লাগে যিখন চৰকাৰে প্ৰতিজন মানুহৰ দৃষ্টিভংগীৰে চাই, ই হিন্দু, ই মুছলমান, ই খ্ৰীষ্টিয়ান, এই বস্তুটো নালাগি যাতে মানুহ আৰু মানুহৰ এখন চৰকাৰ হয়। সেই তেনেকুৱা দৃষ্টিভংগীৰে যাতে মানুহক আমি বুজাম আৰু মানুহে নিশ্চিতভাৱে বুজালে বুজিব।